নমস্কাৰ ত্ৰিবেণী খবৰলৈ আপোনাক স্বাগতম। মই অজিত দাস। ভাৰতৰ উচ্চতম ন্যায়ালয়ে অসম ৰাজ্যত 1985 চনৰ অসম চুক্তিৰ ভিত্তিত বিদেশী চিনাক্তকৰণৰ ভিত্তিবছৰ 1971 চন নিৰ্ধাৰণ কৰি দিয়ে। বিদেশী চিনাক্তকৰণৰ ভিত্তিবছৰ ভাৰতৰ আন ৰাজ্যৰ দৰে অসমতো 1951 চনে হ'ব লাগে বুলি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল। সুদীৰ্ঘ 13 বছৰ উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিশেষজ্ঞসকলে বিচাৰ বিবেচনা কৰি যোৱা 17 অক্টোবৰ অসমীয়াৰ কাতি বিহুৰ দিনা অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবছৰ 1971 চনে হ'ব বুলি চূড়ান্ত ৰায় প্ৰদান কৰে। অৰ্থাৎ 1971 চনলৈ ভাৰতবৰ্ষত অবৈধভাৱে প্ৰৱেশ কৰা সকলো বিদেশীৰ বজা অসমক জাপি দিয়া হ'ল। আচৰিত ধৰণে অসমৰ প্ৰায় সকলো ৰাজনৈতিক বা অৰাজনৈতিক দল সংগঠনসমূহে এই ৰায়ক আদৰণি জনোৱা দেখা গ'ল। আনহাতে সাধাৰণ নিৰপেক্ষ সচেতন খিলঞ্জীয়া অসমীয়াসকলৰ সৰহসংখ্যকে ইয়াক মানি ল'ব পৰা নাই। তেওঁলোকৰ মনত নাই কোনো উল্লাস। কোন শুদ্ধ কোন ভুল এই কথা জানিবলৈ হ'লে আমি কিছুমান বিষয় বিশ্লেষণ কৰি চাব লাগিব। প্ৰথম প্ৰশ্ন হ'ল, ভাৰত ৰাষ্ট্ৰত অসমক অন্য ৰাজ্যৰ সমমৰ্যাদা দিয়া হোৱা নাই নেকি? দ্বিতীয় প্ৰশ্ন হ'ল, ভাৰতৰ সংবিধানত সন্নিৱিষ্ট দফাসমূহ আদালতত বিশ্লেষণ কৰোঁতে অসম ৰাজ্যৰ ক্ষেত্ৰত পৃথক দৃষ্টিভংগীৰে বিশ্লেষণ কৰা হয় নেকি? তৃতীয়তে, যি অসম চুক্তিৰ মতে উচ্চতম ন্যায়ালয়ে বিদেশী চিনাক্তকৰণৰ ভিত্তিবছৰ 1971 চন কৰিলে, সেই চুক্তিখনৰ বিষয়বস্তু উদ্দেশ্য তথা সেই চুক্তিখন বিধিগতভাৱে সম্পাদন কৰা হৈছিল নে নাই সেই সম্পৰ্কত উচ্চতম ন্যায়ালয়ে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিছিলনে? চতুৰ্থতে, অসম আন্দোলনৰ ফল বুলি কোৱা চুক্তিখনত অসম আন্দোলনৰ মূল দাবীসমূহ সন্নিৱিষ্ট কৰা হৈছিল নে সেই বিষয়ে নিশ্চিত হ'বলৈ উচ্চতম ন্যায়ালয়ে অসম আন্দোলনৰ মূল দাবীসমূহ আৰু চুক্তিখনত সন্নিৱিষ্ট হোৱা বিষয়সমূহ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰিছিলনে অথবা এই বিষয়ত কোনো বিশেষজ্ঞৰ মত বিচাৰিছিলনে? এনেকুৱা অজস্ৰ প্ৰশ্নই আজি অসহায় সচেতন খিলঞ্জীয়া অসমীয়াসকলক জুমুৰি দি ধৰিছে। ভাৰত ৰাষ্ট্ৰই অসমক উপনিৱেশ বুলি ভবা বাবেই এনে কৰা হ'ল নে এয়া কাৰোবাৰ ষড়যন্ত্ৰৰ ফল? সেই কথা স্পষ্টভাৱে বুজি উঠিবলৈ 1979 চনত অসমত আৰম্ভ হোৱা বিদেশী বহিষ্কৰণ আন্দোলনৰ সময়ৰ পৰা বৰ্তমানলৈ সংঘটিত হোৱা বিষয়বোৰ বিশ্লেষণ কৰি চাব লাগিব। কোন আছিল আন্দোলনৰ সপক্ষে, কোন আছিল আন্দোলনৰ বিপক্ষে, 855 জন অসমীয়াই কিয় আত্মাহুতি দিব লগা হৈছিল সেইবোৰো আমি জানিব লাগিব। এই সকলোবোৰ কথা আমি ইয়াতে পৰৱৰ্তী সময়ত খলচাকৈ আলোচনা কৰাৰ চেষ্টা কৰিম। আপোনালোকৰ বহুমূলীয়া মন্তব্য আমি আশা কৰিছোঁ। সপক্ষেই হওক বা বিপক্ষেই হওক, আপোনালোকৰ মন্তব্য সত্য উদ্ঘাটনৰ সহায়ক হ'ব। আজিলৈ ইমানে। ধন্যবাদ।